বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। যিসকল আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীৰ বাবে এই মুহূৰ্তত লৈ আনিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এটা ভাল খবৰ আছে যে ভাৰত ডাক সেৱা বিভাগত প্ৰায় 12,828টাকৈ পদ ওলাইছে আৰু পদসমূহ হৈছে গ্ৰামীণ ডাক সেৱক আৰু দশম শ্ৰেণী উত্তীৰ্ণ আপোনালোকৰ মাৰ্কসমূহৰ ভিত্তিত দিয়া হ'ব এই চাকৰিসমূহ। ইতিমধ্যে যিসকলে আপোনালোকে যোৱা বছৰ গ্ৰামীণ ডাক সেৱক পদত আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে কিন্তু অলপ নম্বৰৰ বাবে থাকি গৈছিলে, পুনৰ এইবাৰ যিহেতু বহুত পোষ্ট আছে আপোনালোকে এইবাৰ পুনৰ অনলাইন এপ্লাই কৰিব পাৰিব আৰু সাধাৰণতে দেখা যায় যে যথেষ্ট কাট অফ কিন্তু যায় আৰু HSLC মাৰ্কছৰ ওপৰতে যিহেতু দিয়ে আপোনালোকে যদি 85 to 95 প্লাছো কেতিয়াবা গুচি যায় আপোনালোকৰ মাৰ্কছ আছে HSLCত আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যিহেতু বহুতো প্ৰাৰ্থীয়ে ইয়াত এপ্লাই কৰে, বহুতো প্ৰাৰ্থীলৈ আমাৰ এটাই অনুৰোধ, আপোনালোকে যদি ডাক সেৱা বিভাগত বা ডাক গ্ৰামীণ যি ডাক সেৱক পদ ওলাইছে এইসমূহত আপোনালোকে কিছুমানে এনেই এপ্লাই কৰি দিয়ে। এতিয়া যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰি দিব যে HSLC পাছ পদ ওলাইছে আমি এপ্লাই কৰি দিম। আপোনালোকে এনেই পোষ্টসমূহ ব্লক নকৰিব। যিকেইগৰাকী প্ৰাৰ্থীয়ে আপোনালোকে কৰিম বুলি মনতে আপোনালোকৰ সংকল্প আছে আপোনালোকে সোমাব তেওঁলোকেহে এপ্লাই কৰিব, তেতিয়া পোষ্টখিনি ব্লক নহয়। আৰু BPMৰ ক্ষেত্ৰত 12,000ৰ পৰা 29,380 টকা দিয়া হ'ব আৰু ডাক সেৱকসকলক 10,000ৰ পৰা আপোনালোকৰ 24,470 টকা পৰ্যন্ত হ'ব। লাহে লাহেকৈ বাঢ়ি যাব, BPMৰ 29,380 টকালৈকে হ'ব আৰু মেক্সিমাম আৰু মিনিমাম এজ দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ আৰু এজ ৰিলেক্সন আছে এইখিনি চাই লওক। SC ST 5 বছৰ ৰিলেক্সেশ্যন আৰু OBC 3 বছৰ দিয়া হয়, PWD 10 বছৰ দিয়া হয়। এডুকেশ্যন কোৱালিফিকেশ্যন সেইখিনি আপোনালোকে দ্য কেণ্ডিডেটছ শুড হেভ পাছ ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন অফ 10th ষ্টেণ্ডাৰ্ড হেভিং পাছড ইন মেথমেটিক্স এণ্ড ইংলিছ। আপোনালোকৰ ইংলিছ আৰু মেথমেটিক্স যিকোনো দুটা বিষয় আপোনালোকৰ HSLCত থাকিলেই হ'ব আৰু লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি লাগিব। আপোনালোকৰ অসমীয়া জানিব লাগিব বা আপোনালোকে যি বৰাক ভেলীত এপ্লাই কৰিছে আপোনালোকৰ বেংগলী বা অন্যান্য ইয়াত যিহেতু জোন ৱাইজ ওলাইছে আপোনালোকে দেখিছে অসমত কিমান পদ আছে বা অন্যান্য নৰ্থ ইষ্টাৰ্ণত কিমান পদ আছে সকলো পদ আপোনালোকে দেখিছে। আৰু অসমৰ ক্ষেত্ৰত 151টা পদ ওলাইছে আৰু আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যনো লাগিব, নলেজ অফ কম্পিউটাৰ লাগিব, কম্পিউটাৰ নলেজ লাগিব, নলেজ অফ চাইক্লিং কৰিব পাৰিব লাগিব বা আপোনালোকৰ যদি দুচকীয়া বাহন আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে যাতে দুচকীয়া বাহন চলাব পাৰে, কিয়নো আপোনালোকৰ কেতিয়াবা আপোনালোকে ফিল্ডত যাব লগা হ'ব পাৰে। আৰু এডিকুৱেট মিনছ অফ লিভলিহুড আপোনালোকে কেনেদৰে আপোনালোকে জীৱন নিৰ্বাহ কৰে এনেকুৱা আপোনালোকে সেই সম্যক জ্ঞানখিনি লাগিব। আৰু এপ্লিকেশ্যন ফিজসমূহ ইয়াত দিয়া হৈছে জেনেৰেল OBCৰ বাবে 100 টকা, SC ST আৰু PA সকল যিসকল ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ নীল কৰি দিয়া হৈছে আৰু ফিমেলৰ ক্ষেত্ৰতো আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে। আৰু পে'মেণ্ট মোড ক্ৰেডিট, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো ফেচিলিটি ল'ব পাৰে, UPI সকলো ধৰণৰ ফেচিলিটিতে আপোনালোকে অনলাইন এপ্লাই ফিজটো দিব পাৰিব। আৰু ষ্টাৰ্টিং ডেট দিছে 22 মে অৰ্থাৎ 22 মে 2023 চনৰ পৰা ইয়াৰ অনলাইনসমূহ হ'ব আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এইটো হৈছে 11 জুন অৰ্থাৎ 11 জুনত আপোনালোকৰ সকলো সমাপ্ত হ'ব আৰু এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনৰ লিংকটো বা ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন কৰাৰ লিংকটো আৰু ফি পে'মেণ্ট ষ্টেটাছৰ সকলো লিংক আমি আপোনালোকক ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে যেতিয়াৰ পৰা অনলাইন আপোনালোকৰ কৰাৰ যিটো পৰ্টেল এক্টিভ হ'ব তেতিয়াৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু যিসকলে আপোনালোকে 90+ পাই আছে আৰু এটা আপোনালোকে চৰকাৰী চাকৰিৰ সন্ধানত আছে আপোনালোকে এই সুযোগ যদি গ্ৰহণ কৰে নিশ্চয় আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এপইণ্টমেণ্ট কেনেকৈ দিয়া হ'ব এই সকলো কথা আপোনালোকে গম পাই যাব। আপোনালোকে ৱেবছাইটত গৈ তাত দিয়া PDF টো ডাউনলোড কৰি ল'ব আৰু সকলো ডিটেইলছ তাতেই আপোনালোকে গম পাই যাব। গতিকে এইখিনি আছিলে ইনফৰমেশ্যন। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।